নমস্কাৰ, কাটিব লৈছোঁ এযোৰ কাপোৰ কাষ্টমাৰৰ। আজি 4-5 দিনে হ'ল দি থৈ যোৱা, কিন্তু মইহে কাটিব পৰা নাই। নমস্কাৰ সকলোকে, মই অল্পনা। আপোনালোক সকলোকে মোৰ ইউটিউবৰ নতুন এটা মিনি ভ্লগলৈ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকে দেখিব পাৰিছে যে মই কাপোৰ চিলোৱাৰ কথা কৈ আছোঁ। মোৰ বাৰু দোকান নাই, কিন্তু ঘৰতে গাঁৱৰ মানুহে জানে যে মই কাপোৰ চিলাওঁ আৰু কাষ্টমাৰে আহি দি থৈ যায়হি আৰু মই ধুনীয়াকৈ চিলাই কৰি দি দিওঁ। এনেকুৱা এখন দোকান দিব মোৰ খুব মন, কিন্তু পইচাহে মেটাৰ কৰিব, নহয় জানো? যদিহে পইচা মিল পৰে, আমি নিশ্চয় এনেকুৱা এখন দোকান দিম য'ত কেইটামান চিলাই মেচিন থাকিব, কেইটামান কাপোৰ থাকিব, তাৰ লগতে মোক হেল্প কৰা দুগৰাকীমান মানুহ থাকিব। আৰু এইটো যদি হয়, নিশ্চয় আপোনালোকক দেখাম, আপোনালোকে আশীৰ্বাদ কৰি যাব। বেলেগ ইউটিউবাৰ দৰে ময়ো সফল ইউটিউবাৰ হ'ব বিচাৰোঁ, কিন্তু আপোনালোকৰ সহায় সহযোগিতা লাগিব। নিশ্চয় সহায় সহযোগিতা কৰিব, মোকো ভাল ভাল ভিডিঅ' দি যাম। মোৰ যদি এইটো ভিডিঅ' পাই আছে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ নতুন নতুন মিনি ভ্লগবোৰ পাই থাকিবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। আজিলৈ বাৰু আহিছোঁ, কাইলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।